হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল তপু মামা। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। ধন্যবাদ। আহক এতিয়া আমি আমাৰ ভিডিঅ'টো উপভোগ কৰোঁ। কি কৰি থাকোঁ, স্কুলকে যাওঁ, মাষ্টৰক অলপ বিজাল মাৰি আহোঁ। মাষ্টৰক ক'ব লাগিব। ইমান দিন মূৰৰ স্কুল আহিলে এটাও চলে নাই এতিয়ালৈকে আহিব নাই। ইমান কৈ দেৰি হ'ল। ছাৰ, আগত এখন চাইনবোৰ্ড দেখলো, তাতে লেখা আছে আগৰ স্কুল আছে, লাহে লাহে যাবি। আমিও সেইকাৰণে লাহে লাহে আহিছোঁ ছাৰ। দে বাবু দতাৰ মাজত এটাই বেগজি। ছাৰ, আজিকালি কিতাপৰ বহুত ওজন, সেইকাৰণে আধা মই আনিছোঁ, আধা ই আনিছে। ইমান দেৰিকে কৈছা? ৰাতিপুৱা আহোঁতে 5বাৰ মান হাগবা গ'লো, সেইকাৰণে দেৰি। যা তে ঘৰত যা, ঘৰতে আহি থাকলে যা। ক'ত লগাই থাক দে তই কচোন, কি চৰাই উঠবা নোৱাৰে? মৰি থকা চৰাই গেলখনে কৰিব নোৱাৰে। খালি 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 কি হ'ব? তই কচোন, বাদাম খালে কি হয়? ছাৰ, বাদাম খালি বাদামীহে হৈ যায়। তইও খাবাই জন্ম হৈছা। দে তই কচোন, ভগত সিং আৰু মহাত্মা গান্ধী খাই নাইছোঁ ছাৰ। পঢ়া পাতিত অলপ ধ্যান দিবি, তেতিয়া অলপ জানা হবি। কেনেকৈ জানা হবি? ছাৰ, আপুনি কওকচোন, কুলো, ৰিদীপ, উৎপল কোনি আছিল? নাজনো মই তাক চিনি তিনি নাপাওঁ। আপুনিও আপোনাৰ আপিটোৰ ওপৰত অলপ ধ্যান দিব, তেতিয়াহে তাক চিনি পাব। দেচোন তই কওক, স্কুলখনৰ নাম কি? আলিয়া ভাট ছাৰ। কি কৈছে হাতখন দি? ৰ'ব ৰ'ব ছাৰ। ছাৰ, ই আৰ্য ভট্টই কৈছিল, ই অলপ থঠাই কোনে আলিয়া ভট্ট লাগিছে। দে বাবু বিজালেদি নৰু তোহাক। যা যা হৈছে যা, ঘৰত যা। It's the motherfucking Eagle Double G. Snoop Dogg.